সকলোকে মোৰ চেনেলত স্বাগতম জনাইছোঁ আৰু মই এতিয়া ৰেডি হৈ লৈছোঁ। এতিয়া বজাৰ কৰিবলৈ যাম, লগতে এখেতেও যাব। কাইলৈ গোৱালপাৰাত যাম, এখেতৰ বন্ধুৰ ছোৱালীৰ বিয়া, সেইকাৰণে লগতে গিফ্টো এটা কিনিম বুলি ভাবিছোঁ আৰু ঘৰৰ কিছুমান বস্তু আছে সেইবোৰ কিনিম। সেই উদ্দেশ্যেৰে আমি ওলাই আহি আমি ৰিলায়েন্সত পালোঁহি আৰু ৰিলায়েন্সত আমাৰ ঘৰৰ বস্তুখিনি হাইড এণ্ড চিক এয়া বিস্কুট কিনিছোঁ, আমাৰ বাবাটোৱে বৰ ভাল পায়, আৰু লগতে কিবা কিবি ঢেৰ বস্তু কিনিলোঁ, গিফ্টো কিনিলোঁ আৰু সেয়া কণ্টেইনাৰ কিনিলোঁ। তাৰপিছত ঘৰৰ লাগতিয়াল কিছু বস্তু সামগ্ৰীও কিনিলোঁ। এইদৰে কিনি আমি গৈ লাইনত থিয় দিলোঁ। এখেতে লাইনত থিয় দিলে আৰু মই আকৌ দুই এটা সৰু সুৰা বস্তু পাওঁ নেকি সেই চাবলৈ লৈছোঁ, আৰু পায়ো গ'লোঁ। তেনেকৈ কিনি ল'লোঁ। তাৰপিছত আমি পে'মেণ্ট কৰি দিলোঁ। পে'মেণ্ট কৰি দিয়াৰ পিছত লাহে লাহে তাৰপৰা ওলাই আহিলোঁ। এখেতে ক'লে তুমি আৰু এদিন আহিবা, আৰু যদি বস্তু কিবা চকুত পৰিছে আৰু এদিন আহি ল'বা। মই ক'লোঁ হ'ব বাৰু। তাৰপিছত আমি ওলাই আহিলোঁ। এনেতে এখেতে মোৰ পিছে পিছে আহি আছে। মোৰ হঠাতে মনত পৰিল, এইবাৰো এটা ভিডিঅ' কৰি লোৱা যাওক, আৰু তাৰপিছত এখেতক আগতে যাব দিলোঁ আৰু মই পিছে পিছে ভিডিঅ' কৰি আহি থাকিলোঁ। তেওঁ গম নাপায়, তেওঁ ট্ৰলিখন লৈ আগবাঢ়ি গৈছে আৰু ইতিমধ্যে আমি গাড়ীৰ ওচৰ পালোঁহি আৰু ট্ৰলিৰ পৰা সকলো বস্তু গাড়ীত তোলা হ'ল। তাৰপিছত আমি আকৌ ৰাওনা হ'লোঁ। এতিয়া এখেতে ক'লে যিহেতু আমি কাইলৈ গোৱালপাৰালৈ যাম, গতিকে গাড়ীত ডিজেল ভৰাই লোৱাই ভাল হ'ব। সেইকাৰণে আকৌ তেখেতে খানাপাৰালৈ যোৱাৰ নিৰ্দেশ দিলে ড্ৰাইভাৰক। তাৰপিছত আমি তেনেকৈয়ে আগবাঢ়িলোঁ আৰু খানাপাৰা লাহে লাহে আগবাঢ়ি গ'লোঁ। মাজতে দুই এঠাইত ট্ৰেফিক জামো পালোঁ, অলপ ৰখি দিব লগা হ'ল। তাৰপিছত আকৌ লাহে লাহে আগবাঢ়িলোঁ। এইদৰে আমি আগবাঢ়ি গ'লোঁ। বৰ লাগি আছিল। এতিয়া অফিচ যাত্ৰীসকলে চব ঘৰলৈ যাবলৈ লৈছে। মানুহতকৈ গাড়ী মটৰৰ ভিৰহে বেছি পালোঁ। আৰু আগত এখন ট্ৰাক পালোঁ, ট্ৰাকখন আকৌ ৰখি দিলে, আমিও ৰখি দিব লগা হ'ল আৰু বৰ লাগি থাকিল। তাৰপিছত দেখিলোঁ ট্ৰাকৰ লাইন পৰিছে দেখোন, এখন দুখন তিনিখন ট্ৰাকৰ পিছত থাকিলে আৰু হ'ল আৰু কাম চেচ, সময় এনেই যাব। পিছে আমি সময় পাই গ'লোঁ। আকৌ গাড়ীখন আগবাঢ়িল। জাম ইমান থাকিলেও ইমান এটা জাম নাই। মানুহ চব ঘৰলৈ গৈ আছে। অস্থায়ী দোকানবোৰ কিছুমান মানুহ ঘৰলৈ গুচি গৈ আছে। গৰমটো বৰ বেছি পৰিছে নহয় গুৱাহাটীত। এতিয়া এইকেইদিন বৰষুণো নাই, সেইকাৰণে আৰু ৰাতিৰ এই এনেকুৱা ৰাস্তা পদূলিৰে গৈ থকা এই দৃশ্যবোৰ অলপ বেলেগ, দিনতকৈ অলপ বেলেগ। এতিয়া প্ৰায়ভাগ মানুহেই ঘৰলৈ যাবলৈ লৈছে। আমিও তেনেকৈ এতিয়া উভতিয়ে গ'লোঁ হয়। এতিয়া লাহে লাহে খানাপাৰা পামেই আৰু গৈ আছে। এতিয়া পূৰা স্পীডত গৈ আছে গাড়ীখন। মাজতে কি হ'ল, মোৰ অলপ টোপনি লাগিল আৰু আমি শিকটিয়াই মোৰ অৱস্থা নাইকিয়া হ'ল, আৰু মই টোপনি আহিলেও আকৌ সাৰ পালোঁ। সাৰ পাই দেখিলোঁ যে সুধিলোঁ আৰু এতিয়া আমি কিমান দূৰ পালোঁহি। তাৰপিছত আৰু কিছু ঘৰৰ চিন্তাও মনত আহিল। এনেকৈ সময়বোৰ পাৰ হৈ গৈ আছে। সোনকালে ঘৰ গৈ পাব লাগিব, আৰু বস্তু সামগ্ৰী সেইবিলাক ঠিক কৰা আছে। ঘৰত গৈ আকৌ ৰাতিৰ সাঁজ বনাব লাগিব, সেইবোৰ কামো আছে। সেইবোৰ নানান চিন্তা চব মনত আহিল, আৰু আমি এইদৰেই আগবাঢ়ি গ'লোঁ। আগবাঢ়ি গৈ এতিয়া গৈ আছোঁ। এতিয়া প্ৰায় আমি আকৌ খানাপাৰা ফ্লাইঅভাৰত উঠিছোঁ। এতিয়া পেট্ৰল পাম্পলৈ যাবলৈ আৰু কিছু দূৰহে আছে। এতিয়া পায়ে যাম পেট্ৰল পাম্প। এই আগত আৰু গাড়ীবোৰ চব গৈ আছে, ইয়াতে আৰু জাম পোৱা নাই। আমি এনেকৈ লাহে লাহে আগবাঢ়ি গৈ থাকিলোঁ। এতিয়া প্ৰায় ওচৰ পাইছোঁগৈ পেট্ৰল পাম্পৰ। এই আকৌ এখন ট্ৰাক আহিছে। বৰ উৎপাত দেই, ট্ৰাকৰ যন্ত্ৰণা। আকৌ ৰখি দিব লাগিলেই দিগদাৰী, আকৌ দেৰি হৈ যাব ঘৰ পাওঁতে গৈ। এতিয়া পালোঁহি আৰু কেনিবাকৈ পেট্ৰল পাম্পটো পালোঁ। এতিয়া গাড়ীত ডিজেল ভৰোৱা হৈ গ'ল। এতিয়া আকৌ ঘূৰাই ল'লে গাড়ীখন। এতিয়া আমি আকৌ ঘৰলৈ গৈ আছোঁ। এয়া আকৌ খানাপাৰাৰ পৰা আমি পেট্ৰল ভৰোৱাৰ পিছত ঘৰৰ পিনে ওলালোঁ, আৰু সেইদৰে আমি ঘৰ পালোঁহি।